কি বনাম আৰু কি কৰিম গোটেইবিলাক দেখাই যাম। আজি হৈছে এটা স্পেচিয়েল ডে। কি স্পেচিয়েল হয় আপোনালোকে চাই যাব দেই। বনাব ওলাইছোঁ পনীৰৰ তৰকাৰী। ইয়াত লৈছোঁ অলপ পিঁয়াজ, অলপ বিলাহী, অলপ আলু আৰু 3টা কেঁচা জলকীয়া। এতিয়া মই কেৰাহী বহাই দি পনীৰখিনি তেল গৰম হ'ব দিয়াৰ পিছত পনীৰটো বহাই দিছোঁ। এতিয়া তাৰপিছত কণী অলপ ভাজি লৈ 3টা কণী পনীৰটো ভজাৰ পিছত অলপ ভজা কণী পেষ্ট কৰি ল'লোঁ। তাৰপিছত এতিয়া আকৌ পনীৰটো মই বনাম বিলাহীৰে। পিঁয়াজটো বহাই দিছোঁ। পিঁয়াজটো দি পেষ্টটো অলপ লৰাই লৈ এতিয়া আলুটো ফ্ৰাই কৰি লওঁ। আলুটো দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ। এতিয়া মই দিলোঁ আলুখিনি। আলুটো ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া দিলোঁ বিলাহীখিনি। এতিয়া গোটেইখিনি অকণমান ভালকৈ ফ্ৰাই হোৱাৰ পিছত অকণমান পানী দিছোঁ। জুইটো আছিল আগত ল' ফ্লেমত, এতিয়া মই বঢ়াই দিলোঁ জুইটো তলত। ধুনীয়াকৈ এইটো সিজি দিওঁ, কণীটো দি দিলোঁ, হৈ গ'ল। আৰু এইটো হৈছে এটা বাৰ্থডে কেক। কাৰ বাৰ্থডে চাই যাব আপোনালোকে। আমি এতিয়া আনিব গৈ আছোঁ বাৰ্থডে পাৰ্চন। বহুত আন্ধাৰ এটাই হেৰাই গৈছে, ৰাস্তাইটাই হেৰাই থাকিলে। তো চাই যাওক কাক আনি আছোঁ। বহুত আন্ধাৰ হয়। মই গ'লোঁ খুৰাৰ লগত। খুৰা আহিছিলে গেটৰ তলা লগাব, কিন্তু মোৰ লগত যাব লগা হ'ল। তো গ'ল। এতিয়া লগ পাই গ'লোঁ বাৰ্থডে পাৰ্চন। এতিয়া আহি আছোঁ বাৰ্থডে পাৰ্চনৰ সৈতে। তাই মোবাইলতে ব্যস্ত বাৰু। আহি পাই গ'লোঁ অলমষ্ট। এতিয়া আমি সোমাম আৰু মনে মনে গৈ আছোঁ। তাই গম নাপায় কিন্তু আজিৰ ভিডিঅ'টো আছিল ইমানে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব প্লিজ। লগতে কাষতে থকা বেল আইকনটো দবাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।